हेलो दोस्तों वेलकम टू माय चैनल गाइस आज एकठे যাই আছো আৰু কত যা আছো জনে আছো এই চাক হাতত লৰু আছে এই লৰু গিলা কাটলু মানে পুৱা উঠি এতিয়া গা ধুই আছো গা ধুই কত যাং কি কৰো দেখে আছো কিন্তু ৰেডি আৰু মানে এতিয়া পুৰা আৰু সেই হিন্নাৰ দৰে একদম সেম আৰু হিন্না জিংকে অলছিলো ইনকে কত যা আছো দেখে আছো আৰু পুৰা গাড়ীত একলাখান ভৰাই দিছো কি লাগে এই মানে এই লৰু সৰু ভৰাই দিছো একদম পুৰা আৰু কি কত যা আছো দেখে আছো যাই আছো এতিয়া আমি গাড়ীত ডিকি মাইদাং অলপ কৃষ্ণ 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 তাৰপিছত যাই আছো আইনা চাইনা অলপ মিলাইদাং सफर कैसा है ये सफर আমি আহিবালো এতিয়া মাহুনে এই বস্তুখিনি লৈছি এতিয়া আমি যাই আছো আৰু আমি অলপ সোনকালে আইছো মানে বহুত মানুহ হয় এই গতিকে এতিয়া আগে কি বাজিল 8:30 বাজিল এতে বহুত মানুহ হয় এই গতিকে আমি অলপ সোনকালে লৈ এই মাহুনে বস্তু নুমালা আৰু যাই আছো এতিয়া এইটোৱে মন্দিৰ মানে ক'ত আইছো এইটো মন্দিৰ হয় আজি 8 অক্টোবৰ এতে মানে বাৰগোপাল থান এখন আছে এতে তাৰমানে আজি এৰে বাৰগোপাল থানৰ জন্মদিন হয় এই জন্মদিন গাইছ আমি আহি পালো মানে এইটোৱে মন্দিৰটো একদম আৰু এতে মানে AS01DB2443 বাইকখন আমি ইয়াৰ পৰা লৈ যাবলৈ আমি হৈছো কৃষ্ণ এতিয়া মানে পুৱা কাৰণে মানুহ নাই সেই গতিকে আমি পুৱা গৈছি আমাৰ শৰাইত সেই দিয়া গৈছে 12 বিধ ফল দিয়া গৈছে মানে বাৰগোপালৰ না 12 বিধ ফল আৰু বুট সেনেকৈ দিয়া গৈছে তাৰপিছত মানে ইয়াতে যে আছে ইয়াতে দিয়া যায় দিয়াৰ পিছত মানে তেওঁলোকে এটা কুপন দিয়ে কুপনটো যেতিয়া আমি মানে মাহ প্ৰসাদখিনি বিতৰণ কৰিব তেতিয়া আমি কুপনটো দিলে আমাক এটা মানে টপলা দিব মানে গাজীৰ মানে বহুত মানুহ হয় না সেইটো মেইনটেনেঞ্চৰ কাৰণে এনেকৈ কুপনটো দিয়া যায় আৰু কিমান ইয়াতে বস্তু দিছে মই দেখাই আছোঁ চাক দাম হৈ মানে চাক এই সকলোৱে বস্তু দি আছে আমি দিয়া বস্তুখিনিও মানে তাতে এতিয়া থলাক এই কুঁহিয়াৰ দাম হৈ গৈছে আৰু দেখাই আছোঁ এওঁলোক মানে মেইনটেনেঞ্চত আছে এতিয়া কিমান বাজিল 8:30 বাজিল মাত্ৰ আৰু ইয়াতে চাক মানে দেখাই আছোঁ কৃষ্ণ কৃষ্ণ হয়তো মোক উঠি যাই দেখাৰ কথা কৈছে তাৰমানে এখেতসকলে মোক অলপ দেখাৰ কথা কৈছে ৰ'ব মানে চাক এই চাক কিমান এক দাম আছে মানে এই মাহা নহয় যাব আৰু তো এতিয়া 8:30 বাজিল মাত্ৰ ইমান হৈছে আৰু কিমান মানুহ দিব এই যি দেখছি সেই গোটেই মঞ্চখন ফুল হৈ যাব মানে কল কুঁহিয়াৰে দি আৰু এগলা চাক এগলা এই যে খান্তি দেখছে খান্তি মানে ভৰ্তি হৈ যাব মানে এতিয়া অলপ পিছতে দান দিয়া খান্তি দি আমাৰ মেইন মন্দিৰ আৰু AS01AK6551 ইণ্ডিকা গাড়ীখন আমি গেটৰ সন্মুখত ৰাখিছে তেখেতসকলক আমি এই বাইক আৰু 4-চকীয়া বাহনখন ইয়াৰ পৰা আঁতৰত ৰাখিবলৈ আমি অনুৰোধ ক্ষমা কৰিছোঁ কৃষ্ণ এতিয়া মানে আমি চাকি লগাই দিম এই ফটাবিলাক চন্দনৰ আৰু এই পৰিৱেশ पावे पूरी हरी करूँ कातुरी प्राण राखो मोर বিষয় বিষধর বিষে জর জর জীবন নারহে থুর প্রাণ রাখবি মোর গাইজ মানে ফিতা কাটা কাৰ্যসূচীটো হৈ গ'ল ইয়াতে এতিয়া ভাগৱত ভ্ৰমণ আছে ভাগৱত ভ্ৰমণ মানে মই কালি যিটো ভিডিঅ'ত দেখালোঁ আগৰ সেইটো ভিডিঅ'ত যি দেখালোঁ গুৰু জয়ন্তী মানে গুৰু জয়ন্তীৰ দৰে ছেম মানে হৈ এনেকৈ ভাগৱত ভ্ৰমণে কৰে ইয়াতে এটা বস্তু মানে বাৰগোপাল থান না বাৰগোপাল থান হ'লে ইয়াতে সৰু মানে 12টা চলিক এখন মানে ভালকৈ আৰু
বগা কাপোৰ পিন্ধে ধুনীয়াকৈ সাজে কিন্তু এখন গাড়ীত দিয়ে 12টা গোপালক সেৱা কৰে মানে আগত দেখি ভাগৱত খান থাকে পিছভাগে এখন গাড়ীত মানে 12টা সৰু সৰু ল'ৰা ছোৱালী থাকে তাতে 12 গোপালকেইটাক সেৱা কৰে মানে আমাৰো মানে সেই 12 গোপালকেইটাকে সেৱা কৰিব অহা গৈছে আৰু ইয়াতে 12 গোপাল সেৱা কৰিব লগা হ'লে মানে ধৰক আপোনালোকৰ ঘৰত যদি কোনোবা সৰু চলিও আছে তেওঁকো ইয়াতে 12 গোপাল সেৱাত মানে এড কৰিব পাৰে মানে তেনেহানেতে এখন কমিটি আছে এই 8 অক্টোবৰত হয় না ইয়াতে অনুষ্ঠানটো সেই 8 অক্টোবৰৰ আগত আপুনি আপোনাৰ শিশুটিৰ মানে কিবা এটা এজ আছে এজটো মই সঠিক নাজানো বাৰ্থ চাৰ্টিফিকেটখন জমা দিব লাগে দিয়াৰ পিছত এক কমিটিৰ পাই তাহোন কি কৰে চিলেক্ট মানে লটাৰী কৰি দিয়ে কাৰণ এইটো মানে বহুত না বহুত চলি বা হেৰি দিয়ে দিলি মানে আপোনালোকৰ যদি কোনোবা আছে এনেকৈ দিবা পাৰে দিলি লটাৰী কৰি আপোনালোকৰ ফোন নম্বৰ লৈ ফোন নম্বৰটো দিলি এনেকৈ জনাই দিয়ে বোলে আপোনালোকৰ ল'ৰাটো চিলেক্ট হৈছে ল'ৰা আহে দিয়ক আৰু এতিয়াও মানে ফুইটা কাটিব আছে এতিয়াও ফুইটা এডাল লগা আছে আৰু আছে গৰখীয়া সেৱা মানে গৰখীয়া সেৱা মানে এই মঞ্চখনত এই পিছভাগৰ যিখন মঞ্চ আছে এই মঞ্চখনতে মানে 12 গোপাল কেইটাক সেৱা কৰা হ'ব আৰু এইবিলাক মানুহ হৈছে মানে তেখেতসকলক মানে সেৱা কৰিব মানে ৰখি আছে আমাৰ মানুহতে ৰখি আছে বহুত দূৰৰ পৰাই মানুহ আহে কিন্তু অলপ বৰষুণ আহিল বৰষুণ অহাৰ কাৰণে অলপ মানে পৰিৱেশটো অলপ ঠাণ্ডা হৈ গৈছে আৰু এনেই সেই টাইমটো ইমান মানুহ হৈছে তথাপিতো কিমান মানুহ হৈছে এতিয়াতো হৈয়ে নাই বৰষুণ এচি মাত্ৰ কিমান মানুহ হৈ দেখা চেষ্টা কৰি এতিয়া এই গৰখীয়া সেৱা কৰা মঞ্চখনত মানে কলৰে 12টা দনা দিয়া হৈছে খুৰাসকলে এনেকৈ দিছে মানে তাত আমি যি 12বিধ ফল দিছিলোঁ সেনেকৈ যোনে যোনে গৰখীয়া সেৱা কৰিব বিচাৰে তেওঁলোকে অনা বস্তুবিলাক ইয়াত সমানে মানে ভগাই দিব 12টা গোপালক আৰু 12টা গোপালক সেই মঞ্চখনত বহাব আৰু ইয়াত বহি থকা সকলোৱে তাতে গোপালকেইটাক সেৱা কৰিব লৰু দিয়ে কিছুমানে বস্ত্ৰ দিয়ে চকলেট দিয়ে সেনেকৈ মানে যি সামৰ্থ্য অনুযায়ী 12টা গোপালক সকলোৱে তাত সেৱা কৰিব আৰু 12 গোপাল হ'বই মানে যোনে তাত যায় তেওঁ ভক্তগণসকলক আশীৰ্বাদ কৰিব সেয়ে ধুনীয়াকৈ মানে 12 গোপাল কেইটাক এনেকৈ সজাইছে আৰু মঞ্চলৈ এনেকৈ আদৰি আনে ধুনীয়াকৈ আৰু নি মঞ্চত বহাব আৰু ৰৈ থকা সকলোৱে তেওঁলোকক মানে সেৱা আগবঢ়াব তেওঁলোকে আশীৰ্বাদ দিব এতিয়া মানে ধুনীয়াকৈ মঞ্চখনত সেই 12 গোপাল কেইটাক বহুৱা হৈছে আৰু ইয়াত মানে 12 গোপাল সেৱা কৰিব মানে কাষত এডাল ফিটা আছে ফিটা কমিটিৰ মানুহে মানে বিশিষ্ট অতিথিক মাতিছে সেই ফিটাডাল কাটি মানে এজনকৈ মানে আহি কিন্তু ইয়াত 12 গোপাল কেইটাক সেৱা কৰিবলৈ সুযোগ দিব আৰু মানুহ চাক মানে এই 12 গোপাল কৰা মানুহ আৰু এনেকুৱা বৰষুণ আহিছিল ধাৰাসাৰ বৰষুণ আহিছিল তথাপিতো মানুহ চাক কিমান মানুহ হৈছে বহুত দূৰৰ পৰা মানুহ আহে আৰু মানে ইয়াত মানে অহাবাৰ মই 12 গোপাল কেইটাক অমুক দিম সেনেকুৱা টাইপত কৰে আমাৰো মাই মানে আগৰবাৰে কৈছিল সেইকাৰণে আমিও গৈছোঁ আৰু 12 গোপাল কেইটাক সেৱা কৰাৰ মানে আমি সুযোগ পাইছোঁ আৰু তাৰ কাৰণে আমি কমিটিক অশেষ ধন্যবাদ জনাইছোঁ যাই মানে বহুতেই ভাল লাগিছে আৰু আপোনালোক যোনে চাই আছে ভিডিঅ'টো তাত যাব বহুত ভাল লাগে মনটো একদম শুদ্ধ ভাৱ লৈ যাব বহুতেই ভাল লাগে হাৱা চলি আছে পুৰা মানুহ দাম লাগি গৈছে আমি আগতে মানুহে নাছিল কিমান মানুহ আছে আমাৰ মানে ঘৰৰ মানুহ হৈছে ঘৰৰ মানুহে যে ৰখি আছে মানে তেনেকুৱা মানুহ হৈছে মানুহে একদম সাগৰ সুন্দৰী হৈ গৈছে মানুহ আৰু ইয়াত মানে বাবু হ'ব আছে মানে 12 গোপাল এই 12টা ল'ৰা তেওঁলোকক এতিয়া বস্তু দি আছে এনেকৈ আৰু ভিডিঅ'টো চাই থাকিব দেখি আছোঁ কি নিয়ম দ্বাৰা কৰে মানে মানে মই যে দেখাইছিলোঁ আমি লৰু আনিছিলোঁ সেই 12 গোপালকেইটাক দিব এনেকৈ দি আছে এতিয়া
আমি জিংকে আহিছোঁ বেলেগেও আহিছোঁ বহুত দূৰৰ পৰা এই মানুহ একদম টাকালৈকে লাইন হৈছে একদম মানে এতিয়াহে আমাৰ আহি পাইছে হেই মিষ্টাৰ গাইছ মিষ্টাৰে একদম বগাত খাই লুতুৰ পুতুৰ হৈ গৈছে সমৰ্পণ ভক্তিৰ প্ৰতি সমৰ্পণ এইগিলা হয় নেকি গাইছ মানে বহুত ডাঙৰ বৰষুণ দিছে সেইকাৰণে মোৰ লগৰকেইটাও আহিব পৰা নাই তাহোন মানে দেৰিকৈ বাইক লৈ অহা কথা আছিল চাক মানুহ কিমান হৈছে তথাপিতো মানুহ মানে একদম পিপৰাৰ মূৰা আনে গৈছে মানুহে চাক মানুহে চাইড পালে একদম সহায় হয় মানুহে ইমান মানুহ হৈছে আৰু তাৰপিছত দেখাই আছোঁ কি হৈছে মানে আৰু এটা বস্তু হৈছে দেখাই আছোঁ বৰষুণ ইমান ডাঙৰ বৰষুণ আহিছে গাইছে ইয়াতে আগফাল পানী হৈ গৈছে মানে ইয়াতে ভাত দিয়া জেগাত পানী হৈ গৈছে এই পানী হোৱাতে তাতে তাৰমানে মেচিন লাগে পানী সিঁচি আছে গাইছ ভাত খোৱা জেগাত মেচিন লাগে পানী সিঁচি আছে এই মানে ভাত খোৱা জেগাত ইমানেই পানী হৈছে মেচিন লাগে পানী সিঁচিব লগা অৱস্থা হৈ গৈছে আৰু তো মানুহ ক'বাই নালাগে কিমান মানুহ হৈছে একদম মানে ইমান ডাঙৰ বৰষুণ হয়তো ইমান মানুহ হৈছে চাওক la vida, hoy vinda volar más de canal, a correr luz a la peru, vinda volar más de canal, correr luz a la peru. গাইছ মানুহে মানুহ পুৰা আমি পুৱাই অহাৰ কাৰণটো হ'ল মানে ভালকৈ নামঘৰত ছাতি দিবাই পাবা নাপলো হয় মানে চাক মানুহ কিমান মানুহ এইভাগে ছাতি দিয়া মানুহ চাব আমাৰ ছাতি দিয়াৰ কাৰণে বিষয়ববীয়া আছে এই সকলোৱে আমাৰ আছে 12টা বছৰৰ লগে লগে 12টা বছৰৰ লগে লগে আমাৰ মানে ইমান মানুহ হৈছে ছাতি দিবাৰ কাৰণে গতিকে বেছি সময় নাই আপোনালোকে প্ৰত্যেকে আহি আমাৰ লোকেল মানুহ ইয়াতে উপস্থিত হ'ব লাগে ধন্যবাদ এই ছাতি দিয়াৰ অসুবিধাৰ কাৰণে পুৱা আহিছোঁ গাইছ মানে বতৰ একদমেই বেয়া বৰষুণ দি আছে মানুহ মানে যিমান হ'ব লাগিছিল সিমান হোৱা নাই তথাপিতো মানে কাৰ্যসূচী কিছু সৰু কৰি পেলাইছে মানে কমিটি এতিয়া মানে ইয়াতে ভাত নহয় চাগে খিচাৰি দিব খিচাৰি দেই
প্ৰসাদ দিব মানে চব মানুহ বহিছে তাৰমানে বতৰ বয়া না বহুত দূৰৰ পৰা মানুহ চাব পাৰে একদম ফুল মানুহ তাতে কিমান মানুহ হয় মানে ক'ব নোৱাৰি আৰু মানে মানুহ আহি থাকে খাই থাকে বনাই থাকে সেনেহেন টাইপৰ চিষ্টেমটো মানে হিচাপ নাই আৰু মানে বনাই থাকে বস্তু থাকে এভেইলেবল বস্তু থাকে দেখিছে বুট চুট কিমান আছে একদম 1 ট্ৰেক্টৰ মান হ'ব 1 ট্ৰেক্টৰত কৰিও বেছি হ'ব কল 1 ট্ৰেক্টৰ হ'ব বুট 1 ট্ৰেক্টৰ সিমান মান মানে বুট মানে উঠছি কিমান লেভেলত মানে মানুহ হ'ব আৰু সেই বুট গোটেই মানে বিতৰণ কৰি দিব কিমান মানুহ হয় ভাবক আৰু 1 ট্ৰেক্টৰ মানত কৰিও বেছি বুট মানে এতিয়া বুটটো দিলাকে এতিয়া মানুহ চব গৈছে মানে এতিয়া খোৱাৰ কাৰণে মানুহ চব আহিছে আমাৰ মানুহ বহুত আগতে বহি আছে মানে জানে মানুহ বহুত হ'ব কিমান মানুহ হৈছে মানুহ ৰখি আছে খোৱাৰ কাৰণে ফুল মানুহ আৰু আমাৰ মানে বিলনী আছে বিলনীকেইটাৰ লগত চিনাকি কৰি দি আছে বিলনী পাতি এটা আমচুৰ বিলনী এটা মানে অংক কৰি আৰু ভলিউম উলিয়াই কিনে মানে পানী দিব মেথছৰ মানুহ না মেথছৰ মানুহে ভলিউম উলিয়াই কিনে চাৰ্কুল উলিয়াই কিনে মানে পানী দিব খিচিৰি খাই থকা অৱস্থা যে ৰাইজ মানে মানুহ কিবা ক'ব নেকি কমকৈ খাবা ক'ব কমকৈ খাবা নকওঁ মানে বহুত সময় অপেক্ষা কৰিছে আৰু খিচাৰিৰ কাৰণে আৰু গাইছে এটা কথা কওঁ মই অলপ আগত মানে পাকঘৰত গ'লোঁ খিচাৰি বনাই থকা পাকঘৰটো মানে পাকঘৰটো বৰষুণৰ কাৰণে এনেকুৱা হৈছে 7টামান চৌকাত মানে পানী সোমাই গৈছে আংৰা এনেকৈ ফাহি আছে মানে ৰান্ধনীকেইটাৰ বহুত কষ্ট হৈছে যাই চাই আছোঁ ভিডিঅ'ত দিবা নোৱাৰিলোঁ মানে এনেকুৱা কষ্ট হৈছে দেখা যাব মানে যাই চাই আছোঁ মানে সেইটো মানে পৰিৱেশটো নাই দেখাব পাৰা সেইকাৰণে অশেষ ধন্যবাদ ধন্যবাদ আমাৰ আৰু মই এতিয়া খাম খালি মই থিয়া দি খাব লগা অৱস্থা মানে মই থিয়া দি খাম খিচাৰিটো মানে জাগা নাই মই মাহঁতৰ কাষত থিয়া দি কিনে খাম ইমান মানুহ হৈছে চাওক গাইছ মানে বহুত মানুহ হৈছে ইমান মানুহ হৈছে মানে আমাৰ দেউতাৰ অলপ অসুখ আছে থাকিলে ইমান মানুহ মানে হাল্লাটো সহ্য কৰিব নোৱাৰে মানে দেউতাক মই থৈ আছোঁ দেউতা মাহাক থৈ আহিম আৰু একবাৰ আহিম মানে থৈ কিনে মানে মোৰ লগ গাইছ মানে মই আমাৰ ঘৰত মাহাক থৈলোঁ মানে এতিয়া মই আৰু স্কুটি লৈ আৰু তাকে লগি যাম আৰু বেগ আনিছোঁ মানে বেগটো মই আমাৰ কাষতে মানে জেঠিয়াৰ ঘৰ জেঠিয়াৰ তাতে বেগটো থ'ম তাৰপিছত এই জিংকে আছোঁ ইনকে অলপ সময় তাকে যাম মানে যাই মোৰ লগৰ কেইটামানো আছে টাউনতে অলপমান দেখা পাইছোঁ কেনে খবৰ কেনে লাগছে আহি উপস্থিত আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ আজি সন্ধিয়া নাগাৰা নাম দল অনুষ্ঠিত হ'ব আৰু কেইটামান মানে 12 গোপাল আহিছে আমাৰ ইয়াতে 12 গোপাল কেইটা আহিছে চিনাকি কৰোঁ যে এটা 12 গোপাল মানে শুনা কৈ নাজানে নমস্কাৰ দিয়া নমস্কাৰ এই 12 গোপাল মানে আৰু কেইটামান আছে 12 গোপাল সেইকেইটাক দেখি আছোঁ মানে লাগব নাই বিচাৰি আছোঁ আৰু গাইছ মানে মানুহ ইমান হৈছে অকল মানে ফটোতে নহয় চাওক কিমান মানুহ হৈছে একদম মানে ঠেং দিবেজ জেগা নোহোৱা হৈ গৈছে মোৰ এই কিবা হৈছিলে চাওক মোৰ কেনে হৈ গৈছে অৱস্থা মানে একদম শুদ্ধ কাহান হৈছে গাইছ মানে আৰু এতিয়া চবৰে প্ৰায় হ'বই মানে এই চাওক মই কৈছিলোঁ না পুৱাটো এগিলাখান নাছিলে একদম থাকি দি ভৰ্তি হৈছিল আৰু মানুহ কিমান হৈছে খচি কেনা কৰি পেলাইছে মানে আৰু এই ভিতৰত দেখাই আছোঁ ভিতৰত একদম ছাতি দি ভৰ্তি হৈ গৈছে ভিতৰত একদম ছাতি দি ভৰ্তি হৈ গৈছে মানে এগিলাখান একেলগে মানুহ হৈছিল একদম হামদিক পিন্ধাই মানুহ ৰাখাব পৰা নাছিল মানুহৰ ভিতৰত এইখিনিয়ে আজিৰ ভিডিঅ'টো চাই কেনে পাই জনাব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ